অ' এইটো দেখোন কমল। ই আকৌ বেপাৰ ৰুমত কি কৰি আছে? চাওঁচোন মনে মনে ইয়াক। আজি মই যেন তেনে পেপাৰখন নিব পাৰিলেই হ'ল আৰু ফাৰ্ষ্ট ডিভিজন আহিম বাপেকে। পঢ়ি ফালি থকাকেইটাক দেখুৱাই দিম বাপেকে। পেপাৰ চুৰ কৰি অলপ ফাৰ্ষ্ট ডিভিজন আহিম। গম পাবি ৰ এতিয়া তহঁতকো দেখুৱাম নহয় মই। কমল তই তাৰমানে পেপাৰ চুৰ কৰিবলৈ আহিছ? বা এইবাৰ তোক ফাৰ্ষ্ট ডিভিজন অহাৰ পৰা কোনে ৰখায় হয় নাই বাৰু? এই পেটুৱা থক ক'বা আহি ওলালে। মোৰ ইমান ধুনীয়া প্লেনিঙত দি ঠাণ্ডা পানী ঢালি দিলে। নহয় মানে ছাৰ, মই মানে মোৰ ছাৰ ইয়াত চাবি এটা হেৰাইছিলে। মই চাবিটোকে বিচাৰি আহিছিলোঁ। আপুনি পাইছিলে নেকি বাৰু ছাৰ? এই পেপাৰ ৰুমত তোৰ কিহৰ চাবি হেৰালে অ'? আৰুনো তোৰ কি ইমান ইম্পৰ্টেণ্ট বস্তুটো আছে যে তোৰ চাবি হেৰাব? নহয় মানে ছাৰ, মোৰ হেৰি মানে এই চাইকেলৰ চাবিটো হেৰালে অ' ছাৰ। অথনি এপাক আহিছিলোঁ মই ইয়ালৈ, তেতিয়া মোৰ ইয়াত চাবিটো পৰি থাকি গ'ল, সেইটোকে বিচাৰিছিলোঁ। কেনেবাকৈ তই লকাৰতে চাবিটো সোমোৱাই থৈ দিয়া নাইতো? ছাৰ, এই লকাৰতে সোমাই থাকিলে নেকি, মই তাকে চাওঁ বুলি ভাবিছিলোঁ। চালা ধাৰ্তিকা বোজ, অলগদ্ধ নালায়ক। পঢ়া শুনা কৰিব নোৱাৰ তই ঘৰত? তই ইয়াত পেপাৰ চুৰ কৰিবলৈ আহিছ? আজি তোক তিতা বেটে কোবাই যদি তোক টিকা নাফালো তোক চাই থাক মই। বাপেৰ মাৰক মাতি আছোঁ মই, সাজু হৈ থাক মাৰ খাবলৈ তই। কাণত ধৰি থিয় হৈ থাকগে, যা বাহিৰত। মানে ছাৰ আপুনি নেলাগে নেকি ঘৰত ক'ব? মই মানে ছাৰ মই পেপাৰ চুৰ কৰিবলৈ নাই অহা নহয়। মই ইয়াত চাবিহে বিচাৰি আহিছিলোঁ। ছাৰ আপুনি যি কয় মই তাকেই কৰিম আৰু মই ভালকৈ পঢ়িম। আপুনি ঘৰত ক'ব নালাগে ছাৰ। মোক মাফ কৰি দিয়ক আৰু ছাৰ। ব'ল বাৰু অফিচলৈকে ব'ল, তোৰ ব্যৱস্থা তাতে লোৱা হ'ব, ব'ল। ছাৰ ভৰিতে ধৰিছোঁ, মোক এবাৰলৈ ক্ষমা কৰি দিয়ক আৰু এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ ছাৰ। মই ভালকৈ পঢ়িম, মই এনেকুৱা ভুল নকৰোঁ আৰু ছাৰ, মোক ক্ষমা কৰি দিয়ক, ঘৰত ক'ব নালাগে ছাৰ। হ'ব বাৰু, এইবাৰলৈ তোক মাফ কৰিলোঁ। যা পৰীক্ষা এইবাৰ ভালকৈ দিবি, ভালকৈ পঢ়া শুনা কৰি আহেগৈ পৰীক্ষা দিবলৈ। নেক্সট যাতে আকৌ এনেকুৱা কেতিয়াও নকৰ, বুজিছনে? ছাৰ হ'ব, মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। মই ভালকৈ পঢ়া শুনা কৰিম ছাৰ। মই আজি বুজি পাইছোঁ ছাৰ, নিজে পঢ়া শুনা নকৰিলে এনেকৈ চুৰ কৰি পাছ কৰিব নোৱাৰে ছাৰ। মোৰ ভুল বুজিলোঁ, মোক ক্ষমা কৰি দিয়ক ছাৰ। ঠিক আছে বাৰু, তই যে তোৰ ভুলটো বুজি পাইছ সেইটোৱে যথেষ্ট। আগলৈ যাতে এনেকুৱাকৈ একো নকৰ আৰু ভালকৈ পঢ়া শুনা কৰিবি, তেতিয়াহে জীৱনত আগবাঢ়ি যাব পাৰিবি। নহ'লে কেনেকৈ আগবাঢ়ি যাবি তহঁতি? এনেকৈ চুৰ কৰি পেলাই আগবাঢ়িব নোৱাৰ নহয়। গড ব্লেছ ইউ, যা ভালকৈ পঢ়া শুনা কৰিবি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আমি এটি নতুন ভিডিঅ' আগবঢ়ালোঁ। আপোনালোকে যদি এই ভিডিঅ'টি চাই ভাল পাইছে, যদি আগলৈও এনেধৰণৰ ভিডিঅ' চাব খোজে, তেনেহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে কেনেধৰণৰ ভিডিঅ' আপোনালোকে চাব খোজে আমাক কমেণ্টত জনাব। ধন্যবাদ।